মনুষ্যৰ গোন্ধ এটা পাইছে পায়ে চিন্তা কৰিছে ৰ মই এই প্ৰভু ভগৱন্তই যেতিয়াৰ পৰা মোক এই চাকৰিটো দিছিল তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে মোৰ এই ঘৰ এৰিয়ালৈকে কোনো জীৱ জন্তু চৰাই চিৰিকটিকে আদি কৰি একোৱে আহিব পৰা নাই আজি দেখো মোৰ নাকত এই মনুষ্যৰ গোন্ধ পাওঁৱেই কথাটো কি এই বুলি লাহে সুন্দৰীকে অলপমান আগুৱাই যাই দেখা পাইছো হয়ো হয় কৈছে কি তেওঁলোকে আইচি সুন্দৰভাৱে ৰাতিটোৰ ভিতৰতে একেবাৰে কট কৰি দিব বনাই দিছে চাপেৰিত বন্ধা দি একেবাৰে এই বুলি সুন্দৰীকে আকৌ অলপমান আগুৱাই যাই দেখাই দেখে কি সুন্দৰ কুলন্দৰ আমাৰ ওজা নিচিনা ওজা দেখা নাই কি হলিউড হৈ আছে সেইকাৰণে কৈছো আমাক দেখো আমাৰ গেছি সোমাই গেছি খাবা নাপাওঁ নাই কবি কি এতিয়া সুন্দৰীকে দেখা পাইছি এই মানুহ অহাটো হয়ে কি সুন্দৰ টুকু চেহেৰা আইছি হেৰাতে চাৰিটা টুকু পুৰুষ আৰু এটা নাৰীয়ে নাৰী মানে তিৰি মানে কেলেংকাৰী আই সকলে বেয়াও পাব আকৌ বেয়া পালেও কৈছো একো উপায় নাই হেৰুৱা কৈছো কথাৰ কথা বেয়া পাবি নেকি সেইটো কথা আইসকল লক্ষ্মী আমাৰ ঘৰৰ লক্ষ্মী আছো কি হৈছে গম পাইছেনে সুন্দৰীকে চিন্তা কৰিছে চা এই বনৰ মাজত চাৰিটা পুৰুষ আৰু এটা নাৰী কথাটো ইহঁতে এই বনৰ মাজত এনেকে নাৰীটোক লৈ পেলাই দিটোক লৈ পেলাই কিয় বনাবলৈ দিছে ইহঁতকতো দেখা ৰজাৰ চলি এখন লাগে যদি ৰজাৰ চলি হ'লেতো ৰাজকাৰেঙত থাকিব লাগে ৰাজকাৰেঙত থাকিব লাগে আৰু ইহঁতক দেখো দেখাত গোটেই গন্ধৰ্ব এখন লাগে যদি গন্ধৰ্ব হ'লেতো স্বৰ্গত থাকিব লাগে কিন্তু এই বৈশ্য ভাবি নাচত এই যে আহিব সুন্দৰীকৈ চিন্তা হয় আকৌ একবাৰ চিন্তা কৰে সুন্দৰীকে লাইন বেয়া হ'লে লাইন ভাল হৈছে লাইন জ্বলছি মানে ভাল হৈছে লাইন বেয়া হৈছে লাইন ভাল হৈছে সুন্দৰীকে চিন্তা কৰিছে ইহঁত যি চাৰিটাৰ মাজত এটা নাৰী ইহঁতে কিবা এই লাং ইংটো লাগি বনৰ মাজত লাগি আহিছে এটা বনৰ মাজত লাগি আহিছে নাই মোৰ জাগাত লাগি আহিছে যেতিয়া মই ইহঁতক বাচি যাব লাগিব এই বুলি সুন্দৰী মেলে কৰে কি সুন্দৰীকে কৰি থকা দেখা পাই একেবাৰে কোনাৰ উল্টিকে চিন্তা কৰিছে ইমান আছিল শাস্ত্ৰ ভাগৱতৰ কথা কৈছিল হঠাৎ নাই কথাটো কি হ'ল এই ৰকমে হয় দাদা কৰা মুখেদি গুবেৰি বাহিৰ কৈছি চিন্তা কৰে যে গুবেৰি বাহিৰ ওলাইছি চিন্তা কৰিছি দাদাৰ লগত অতদিনে আমি এতিয়া ঘূৰি থাকিলো কোনোদিনেতো দেখা নাছিল মুৰ্গী বেমাৰটো এনেকা মুৰ্গী বেমাৰ কিবা এটা নাই ন মুৰ্গী গুবেৰি বাহিৰলৈ যায় মুৰ্গী বেমাৰ চেণ্ডেল জোতা মাৰি দিলে ভাল হয় চেণ্ডেল জোতা মুখত মাৰি দিলে ভাল হয় ইমান দিনতো মই লগ পোৱা নাছিলো দেখা নাছিলো দাদা এই বেমাৰটো কি হয় নাই কিবা হৈছে বুলি লাহাকে বাহিৰ সুন্দৰী নাগে আহি একেবাৰে দংগন কৰি
ফেনা মিলি আছে যে ফেনা মিলি আছে অর্জুনে চিন্তা করছি কর্মটো ইয়ে করছে কর্মটো ইয়ে করছে নাই নাই ইয়া নয় এই বাসি যে আবার ইয়া নহব এই বুলি লাহাতে সৰৰি দিছি ইটা সৰু যায় একেবাৰে কুলৰিক নাগত লাগছি ইফালে ফুলমৰি নাগে ও লাহাতে পাকাটো মাৰছি মাৰিয়ে চিধা একেবাৰে হাত পতং গলে আকৌ সেই আস্তি সৰোবৰত এইফালে দিবে যে পহু বিচাৰি বিচাৰি যাই আছে ভগৱানৰ বনত পহুটো বাদে চৰাই চিৰিকটি চৰাই চিৰিকটি তাই যায় একেবাৰে ভগৱানৰ বনৰ সিপাৰে একজাক পহু অহা দেখা পাইছি ইটা আহিছি একেবাৰে পিছত এনেকুৱা এটা পহু আহিছি বাপাৰ হৈছে কি পিছ জাপানে বুলি কবি আৰু তাক তল বেগটো একেবাৰে মাটিত লাগিছে আকৌ একেবাৰে তাতে উল্টি কাৰণে দিছে এতিয়া ভাবছি মনৰ জোখা বহুতো এইটো হ'বই এই বহুতো হ'ব এই বুলি চিধা একেবাৰে সৰৰি দিছে আৰু সৰু জাগাত ইফালে যে একেবাৰে পহুৰ জাগাত লাগছি পহুটা একেবাৰে ঠেং মেলি ঠেং একেবাৰে মেলি দিছে দিবে চিন্তা কৰছি এটা কথা ঐ বনৰীয়া পহুত বোলে বিশ্বাস নাই আৰু তিনিটা বস্তুত বিশ্বাস নাই হেৰা তিনটা বস্তু কি তিনটা বস্তু হেৰা তিনিটা বস্তু মানে 1 নম্বৰ জুই 2 নম্বৰ পানী 3 নম্বৰ এটা ক'ব বেয়া লাগে আমাৰতো ভয় কৰোঁ আমাৰতো ভয় কৰোঁ 3 নম্বৰটো হৈছে নাৰী 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 মানে কি গম পাইছানে যদি আইসকলক বিশ্বাস কৰা ইটা বিশ্বাস নকৰিলে আকৌ নাই আছো বিশ্বাসে আদি মোৰ বোলে কি হৈছে তাতে যদি ভালকে বিশ্বাস কৰা মোবাইলটো যদি হাতত দে আৰু ক'বা নাগে মোবাইল লৈ আজিকালি কি হৈছে দাঁতেদি নাহে নহয় দাঁতেদি নাহে আজিকালি চকু দিয়ে চকু দিয়ে দাঁতেদি হাইবা কৰি পেলাই মাছটো কাঢ়ি লৈ গৈছি কুকুৰা এই চকু দি কেনেকৈ আহে জানানে এই কি কৰে আমাৰ বোৱাৰীবিলাকে এই চোতাল হাৰি যাই আছে বঢ়িয়াকে যাই আছে এইফালে ঘৰৰ ভিতৰত কৈ আছে কৈ এক নাই গিৰাক বোলে কিবা এটা এই মানুহটো আছে যে মানুহটো আছে এদিকে চালৰ তলতে এইপিনে আছে এনেকে লৈছে এনেকে হাৰি যাই আছে লাহে লাহে কথা পাতি যাই আছে মাছা কৈছি দাঁতেদি হাৰি নাছে চকু দি মাছা কৈছি মাৰি থাকে দাঁতেদি হাৰি দেখা পাব সেইকাৰণে আজিকালি চকু দি হাঁহে নকৰে ক'ব নো ইটাত লাগি দেখা নাই দেখা পাই আনক ক'ব গৈছে হেৰা নাই নাই মোকতো ইমান বেয়া বুলি নকবি ৰাইজতকে ভালেই কাৰণে কৰে বাকী বিলাককে ভাল এতিয়া বহু চিন্তা কৰিছি এই বহুৰ সতীয়া মাছৰ বতীয়া ঘুমতিৰ বেলেগ খোৱা বুলি কৈছে যদি যোগাব যায় সেইটো খাব উৎসাহ নহয় বুলি কৈছে নহয় আৰু অলপ সময় লাগে ৰাতিপুৱা ঘুমতিলে কি মজা হয় উদ্বেগ চিন্তা হয়ো আমিও ভাবি তাই ৰাতিপুৱা লাগি মাৰিয়ে থাকো নটাত লাগি যোগালি কিন্তু এই কৈছি মাটিৰ নেওচন কাকুৰি কাঢ়ি এই আৰু কৈছি ছাগলীৰ নেওচন কলি বেছি যিমান পাত কাটি দি যিমান খোৱা কি হেপে বুলি হাতা পাৰিয়ে থাকিব ক'লা কাটি ছাগলী বৈশিষ্ট্য সেইটো এটা বৈশিষ্ট্য আৰু কৈছি বাহন নেওচন ঘন কাঠি চালকা নৰা উপায় নাই একফালে ভালি একফালেদি গুচি যায় আৰু কৈছি তিৰিণ নেওচন দাঁতত আহি আইসকলে যদি যিটো আইসকলৰ হাঁহিটো মাছা মিচিকে দাঁতত লাগিয়ে থাকে সেই বুলি আজি আকৌ হাঁহিব বন্ধ কৰা নাই আজি হাঁহি আজি পিছত আহিবি আজি আহিবি তিৰিণ নেওচন দাঁতত আহি কিবা এটা ক'বা নাই মিচিককে যিটো হাঁহি মাৰে কলজাখন ধৰি যায় যাবা খোজে সেইকাৰণে বহু এই ভিনে চিন্তা কৰিছি এই চেগতে মই বহুতোক যাইকে মাৰবা লাগে এই বুলি যায় এই বহুক একেবাৰে
হাত পাই গুগু হাত পাতি গুগু পাল পাতি গুগু এই বুলি একেবাৰে 4-5টামান গুগু মাৰছি আৰু মাৰি চিধাই বহুতো কান্ধত তুলি লৈছি লৈ চিধাই পত্ৰৰ গুটি বুলি আহি আছে ইতা আহি একেবাৰে ভগৱানৰ বনত সোমাইছে সোমোৱাৰ লগে লগে এতিয়া এই ভীমৰ নানা বিমংগলৰ চিনে দেখা দিছি ভীমৰ হৈছে কি এই আগঠেং কেইখন নচলা হৈছে এই বাও চকুটো গোটেই পাৰাত পিঠ বাৰ হৈছে মাংস বেগীবিলাক একেবাৰে হাত জিকেনি মাৰি মাৰছি ইতা ভেঙা চিন্তা কৰছি কিবা বিপদৰ চিনে নহয়নে বিপদৰ চিন হ'লেহে এনেকুৱা কৰে কিবা চিন্তা কৰছি কিবা এটা বিপদ হৈছে এই মোৰ কিবা দাদাহঁতৰে কিবা বিপদ বিঘিনি হৈছে নেকি এই বুলি চিধাই আগতকে আহা এটা গিয়াৰ এটা বেছিকে লগাই দিছে লগাই দি চিধাই একেবাৰে পত্তৰ গুটি বুলি আহি আছে এতিয়া পত্তৰ গুটি সন্মুখ পাইছি দাদাহঁতৰ একো মাত বোল নুশুনা পাই হিমেলাহাকে পত্তৰ গুটিৰ সন্মুখতে বহুতো পেলাই থৈছে এই পত্তৰ গুটিৰ এখন ভৰি থৈছে মুহূৰ্তত সেই মুহূৰ্ততে গছৰ ওপৰৰ পৰা এটা পক্ষী এটাই মাত লগাইছি এই গাঁৱৰ ৰকম চাই লবি দিন खाली आएगा नाम আছে না
বিহু